মৰ্ণিং ছাৰ। গুড মৰ্ণিং তোমালোকে সকলোৱে পিকনিক খাইছা না? Yes, sir. ঠিক আছে আপুনি খাইছে না নাই ছাৰ? খাইছো তোমালোকক আজি মই কেইটামান বুদ্ধিমাত্ৰা প্ৰশ্ন কৰিম নগেন তুমি কোৱা কি কম ছাৰ? আমাৰ স্কুলৰ ফিল্ডত বেগ এখনত বম এটা যদি ৰাখি থৈ যায় তুমি তেতিয়া কি কৰবা? ছাৰ কিছু সময় অপেক্ষা কৰি থাকিম ছাৰ। কোনোবাই যদি তুলি লৈ যায় আৰু যদি নিনিয়ে একেদৰে যাই কেনে বেগটো উঠি লৈ আহিম। আমি কি কৰবি? আপোনাৰ চেয়াৰৰ তলত আনি ৰাখি দিম। খগেন তুমি কোৱাচোন কোনটো আমাৰ কাৰণে বেছি অধিক গুৰুত্বপূৰ্ণ সূৰ্য নে চন্দ্ৰ? ছাৰ চন্দ্ৰ। কেনেকে? চন্দ্ৰই আমাক যেতিয়া পোহৰৰ দৰকাৰ হয় তেতিয়া দিয়ে, মানে ৰাতি। যেতিয়া আমাক পোহৰৰ প্ৰয়োজন নহয় সূৰ্যই তেতিয়া পোহৰ দিয়ে দিনত, তেতিয়া আমাক পোহৰৰ কোনো প্ৰয়োজনে নহয়। ছাৰ হয় না নহয়? এই গাধা মূৰ্খ বিলবিলা তই নেকি ডাঙৰ মানুহৰ নিচিনা কথা ক'ব পাৰা, বিৰাট জ্ঞানী বোলে। তোক এটা প্ৰশ্ন কৰিম ক'ব পাৰিবি না? কচোন ছাৰ, চেষ্টা কৰি চাম। এনেকুৱা এটা সমস্যাৰ কথা কোৱা যিটো কৰিলেও বিপদ নকৰিলেও বিপদ। লুংগিত জুই লাগলি। কেনেকে? লুংগি খুললিও বিপদ, নুখুললিও বিপদ। বিশ্বাস নহয় আপুনি ট্ৰাই কৰি চাব পাৰে। আপোনাৰ পেণ্টটো ফুলি লুংগি এখন পিন্ধিয়া আৰু মই জুই লগাই দি চাম। মোৰ লগত ধেমালি না? অফিচ ৰুমত তই পুৰস্কাৰ দিবি নেকি ছাৰ? তই চ ফাটাব আজি ইয়াক। ধেমালি কৰবি না আৰু? মোৰ লগত ধেমালি চলো কাণত ধৰ।